मिजोरामाव पुलिसनि गुलि गावलायनायाव आसाम पुलिसनि जिउ खहा जानाय साद' बिबानगिरिफोरखौ जोबथा मान बावदों। मिजोराम आरो आसाम सिमा जेंनाखौ लानानै गुलि गावलायनाय जाथायाव जिउ गोमानाय आसाम पुलिसनि साद' बिबानगिरिफोरखौ रायजोनि गुबुन गुबुन दोलोफोरजों लोगोसे गरेस्वराव दुलाराय आसाम जातीय बायदि लाइमोन फरायसा आफादा गोथौ दुखु मोननाय फोरमायनायजों लोगोसे मुंख्लंफोरनिसिम जोबथा मान बावो। गुबुन फारसेथिं दुलाराय आसाम जातीय बायदि लाइमोन आफादा बे आयदा लानानै रायजो सरकार मिरु सरकारजों सावरायलायनानै बेबायदि जाथाया फिन सोमजिफिना बिनि सायाव गोनांथि होनानै बे जाथायनि दायनिगिरिखौ गोख्रों साजा होनांगौनि दाबि दैखाङो। আজি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামুলপুৰ জিলা কমিটি উদ্যোগত গোৰেশ্বৰত আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰোঁ। যোৱা 26 জুলাইত অসম মিজোৰাম সীমান্ত লাইলাপুৰত যি মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ বাহিনীৰ ওপৰত যি নিৰ্বিচাৰে গুলীচালনা কৰি অসম আৰক্ষীৰ 6জনকৈ জোৱান আৰু এজন নিৰীলোকক হত্যা কৰিলে, এই ঘটনাক আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আমি অসম চৰকাৰক দাবী জনাওঁ যে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে আৰু যি 6গৰাকী মহান আত্মাৰ পবিত্ৰ স্মৃতিত আজি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামুলপুৰ জিলা কমিটিয়ে গোৰেশ্বৰ ইউকো বেংকৰ প্ৰাংগণত আমি বন্তি প্ৰজ্বলন ৰূপায়ণ কৰোঁ। জয় অসম। আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰূপায়ণ কৰিছোঁ। মিজো আৰক্ষীয়ে অসমৰ আৰক্ষীক যি বৰ্বৰ অত্যাচাৰ কৰি গুলীয়াই হত্যা কৰিলে তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে যাতে পুনৰবাৰ এনেকুৱা ঘটনা সংঘটিত নকৰে আৰু আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই মিজোৰ যিটো সমস্যা এই সমস্যাটো স্থায়ী সমাধান কৰাৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।